আজিৰ কিছু মাহৰ আগত আপোনালোকে দেখিছিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহি গৈছিলে, আহি হস্পিটেল নিজে চাই গৈছিলে। তেখেতে ঘোষণা কৰি গৈছিলে যে প্ৰায় 3 কোটিমান টকা আমি ইয়াত ৰিপেয়াৰিং আৰু ভিতৰৰ গোটেই কামখিনি কৰা দিম। তাৰেই আনটাইড ফাণ্ডৰ যোগেদি ফাৰ্ষ্ট ফেজত আমি 2 কোটি টকা চেংচন কৰা হ'ল। গোটেই কামখিনি সম্পূৰ্ণ কৰাৰ পাছত এই পইচা মুকলি কৰা হ'ল। আজি আমি এটা আধাৰিলা কৰিলোঁ। আধাৰিলা এখন কমিটি বনোৱা হ'ল, ফাৰ্টিলাইজাৰৰ কৰ্তৃপক্ষ আৰু ডেপুটি কমিশ্যনাৰ নিজে থাকিব কমিটিখনত। এই গোটেই PWD বিভাগৰ লগত যোগাযোগ কৰি কামখিনি কাইলৈৰ পৰা আৰম্ভ কৰা হ'ব। কাৰণ মুখ্যমন্ত্ৰীয়ে যেনে কৈ গৈছিলে গোটেই বৃহত্তৰ নামৰূপ অঞ্চল এখন হস্পিটেল ভাল ধৰণ নাছিলে, আৰু নামৰূপৰ এই হস্পিটেলত অলৰেডি ষ্ট্ৰাকচাৰ আছে, আমি নতুনকৈ বনাবলগীয়া নাই, আমি ৰিপেয়াৰিং কৰি দিলেই হৈ যায়। আৰু আমি সকলোৱে গম পাওঁ ফাৰ্টিলাইজাৰৰ বিত্তীয় পৰিৱেশ খুব বেছি ভাল নহয় এতিয়া। সেই অসম চৰকাৰ আগবাঢ়ি যাতে অসম চৰকাৰে সহায় কৰিব পাৰোঁ। নামৰূপ BHCLৰ এই কলনীখনৰ এই যি হস্পিটেল, সেই 2 কোটি টকা আজি আমি মুকলি কৰি দিছোঁ, আধাৰিলা কৰিলোঁ। কালিৰ পৰা কাম আৰম্ভ হ'ব। আৰু ফাৰ্টিলাইজাৰ নিজেও আজি লেবৰেটৰী টেষ্টিং চেণ্টাৰ এটা বহাইছে, এমপ্লয়ীসকলক ডিছকাউণ্ট ৰেটত, জনসাধাৰণক ডিছকাউণ্ট ৰেটত আল্ট্ৰাছাউণ্ড নতুন মেচিন অহা হৈছে আজি। আৰু মই ভাবোঁ আগন্তুক সময়ত এই ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আহিলে এই অঞ্চলৰ ৰাইজে উপকৃত হ'ব। তেখেতলোকেও 60খন বিচনা আৰু বিভিন্ন ফাৰ্টিলাইজাৰ নিজে কামবিলাক কৰিছে। তো আগন্তুক সময়ত নামৰূপৰ গোটেই সৰ্বাংগীন উন্নতিৰ কাৰণে এইটো এটা আজি যথেষ্ট আগবাঢ়িছে। मुख्यमंत्री श्री हेमंत बिस्वा शर्मा जी को और यहाँ का स्थानीय विधायक सलंगा जी को कि जैसा उन्होंने 4-5 महीना पहले मुख्यमंत्री जी बोला था कि इस हॉस्पिटल को हम एक अच्छे हॉस्पिटल बनाएंगे, और आज उसी सिलसिला में पहला 2 करोड़ रुपया अभी उन्होंने सैंक्शन कर लिया है। हम लोग इसको टाइम बाउंड मैनर में इसको कंप्लीट करेंगे। उसका बाद में फर्दर जो भी पैसा लगेगा उन्होंने बोला है कि हम देंगे। तो ये अच्छी शुरुआत है कि नामरूपवासियों के लिए कि BVFCL सिर्फ नहीं, यहाँ का जितने भी इलाका का लोग हैं इसी कार्य से उपकृत हैं। Ultramax presents the all new NVC5 फायर एडिशन में आपको स्टैंडर्ड 18 इंचेस माइल्ड स्टील फ्रेम देखने को मिलेगा with 4 new attractive color options such as red, blue, black and white. इसके साथ आपको पहले से बेटर एंड स्टाइलिश मड गार्ड्स एंड डस्ट प्रूफ पास सेंसर देखने को मिलेगा with 5 levels of paddless. न्यू फायर एडिशन के साथ अब मैसिव 20H बैटरी ऑप्शन भी इंट्रोड्यूस किया, जिससे ऑन एन एवरेज आप 70 से 90 किलोमीटर राइड कर पाएंगे ऑन अ सिंगल चार्ज।